আমাৰ এবাৰ 2026-27 কেন্দ্ৰীয় চেন্ট্ৰেল যিটো বাজেট সেই বাজেটটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ কাৰ্বি আংলং ৰাইজৰ হৈ আৰু ভাৰতীয় জনতা পাৰ্টি হৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ টিম কাৰ্বি আংলং হৈ কাৰণ সেই বাজেটটো আপোনালোকে জানে প্ৰথমবাৰ যে নৰ্থ ইষ্টৰ কাৰণে বাজেট ইনক্ৰিজ কৰাইছে ডোনাৰ্ছ মিনিষ্ট্ৰীৰ জৰিয়তে 28,000 crores for North East for all round development in North East গতিকে আৰু প্ৰথমবাৰ কেন্দ্ৰ চৰকাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে 200 crores বাজেটত অন্তৰ্ভুক্ত কৰিছে আগৰ দিনত এতিয়া নাই গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৃথিৱীত জনপ্ৰিয় প্ৰাইম মিনিষ্টাৰ তেখেতৰ নেতৃত্বত আৰু ফাইনেন্স মিনিষ্টাৰৰ তেখেতৰ নেতৃত্বত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলৰ প্ৰপ'জাল দিয়া কাৰ্বি আংলঙৰ অল ৰাউণ্ড ডেভেলপমেণ্ট কাৰণে 200 crores পুঁজি দিয়াৰ কাৰণে বিশেষ পুঁজি বাজেট অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ হৈ ধন্যবাদ দিছোঁ লগতে বিটিআৰ পাইছে 156 crore আৰু ডিমা হাছাও পাইছে 70 crores কিন্তু কাৰ্বি আংলঙৰ কাৰণে oldest 62 district in the country largest 62 district in the country we got 1952 district council 23rd June গতিকে যিটো নেকি চেন্ট্ৰেল গভৰ্ণমেণ্টে যে oldest 62 ডিষ্ট্ৰিক্টৰ আটাইতকৈ পুৰণি 62 ডিষ্ট্ৰিক্টৰ কাৰণে প্ৰথমবাৰ যে 200 crores বাজেটত এটা অন্তৰ্ভুক্ত কৰাৰ কাৰণে বাজেটত যিটো দিয়াৰ কাৰণে এটা ভাৰত চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল অসম চৰকাৰে এটা ইতিহাস ৰচনা কৰিছে হিষ্ট্ৰী কাৰণ কেন্দ্ৰ চৰকাৰৰ কেতিয়াও এটা পুঁজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে এইটো পুঁজি এটা বান্ধি ধৰা নাই কিন্তু এবাৰ কেন্দ্ৰ চৰকাৰৰ পৰা 200 crores ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট উইদাউট এগ্ৰিমেণ্ট ধৰক আপোনালোকে চাব পাৰে আলফা এগ্ৰিমেণ্ট কৰিছে আলফাৰ কাৰণে 500 crores দিয়া হৈছে তেওঁলোকৰ শান্তি চুক্তি কৰিছে দিছে বা UPDS আগত শান্তি চুক্তি কৰিছে তেওঁলোকৰ দিছে আৰু আমাৰ DSD আৰু 6টা সংগ্ৰামী নেতাসকলৰ শান্তি চুক্তি কৰিছে তেওঁলোকেও পুঁজি দিব পাৰে কিন্তু এটা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে এটা বান্ধি দিয়া 200 crores এটা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইতিহাস ৰচনা কৰিছে তাৰ কাৰণে মই ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু বেলেগৰ বাজেটৰ কাৰণে আপোনালোকে জানে গোটেইখিনি বিতংভাৱে আমাৰ স্পক পাৰ্চন আছে ইয়াত আমাৰ আমাৰ বিদাৰংপি আৰু আমাৰ ৰোলেন কিলিং ডাঙৰীয়া তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ ফালৰ পৰা ক'ব তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সভাপতি গতিকে তেখেতে আপোনালোকে গোটেইখিনি বিতংভাৱে ক'ব কিন্তু মই কাৰ্বি আংলং অট'নমাছ কাউন্সিল হয় মই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত ফাইনেন্স মিনিষ্টাৰ যিটো নেকি সেই বাজেটৰ গোটেইখিনি আজি কেন্দ্ৰ প্লেচ কৰাইছে আমাৰ ফালৰ পৰা আমি আদৰণি কৰিছোঁ মই কাৰ্বি আংলং ৰাইজৰ হৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ মই আদৰণি জনাইছোঁ ডাইৰেক্ট ফাণ্ডিংটো আমি এতিয়া এটা পৰ্যায় হিচাপে এটা ক'ব পাৰিম এতিয়া আমি বহুত দিনৰ পৰা আমি দাবী কৰি আহিছোঁ যে ডাইৰেক্ট ফাণ্ডিং দিব লাগিব we need direct funding to কাৰ্বি আংলং অট'নমাছ কাউন্সিল from central government to কাৰ্বি আংলং অট'নমাছ কাউন্সিল সেইটো এটা ষ্টেপটো এটা ছাকচেছ হৈছে বুলি আমি ক'ব পাৰোঁ গতিকে মই কাৰ্বি আংলং ৰাইজৰ হৈ অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকৰ মিডিয়া থ্ৰু সকলো জাতি জনগোষ্ঠীত কাৰ্বি আংলঙত ডেভেলপমেণ্ট কামত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামত পূৰণ কৰাৰ স্বাৰ্থত যে সকলো জাতি জনগোষ্ঠীতে আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত যে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীত আমাক আশীৰ্বাদ দিব লাগিব সহায় সুবিধা কৰিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে চিফ মিনিষ্টাৰ বনোৱা স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহা স্বাৰ্থত যে কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীত ইয়াত কাৰ্বি আংলং বসবাস কৰা সকলৰ মই অনুৰোধ কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট কামত পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত যুৱক যুৱতীবিলাকৰ সংস্থাপন পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিবিলাকৰ
বিনামূলীয়া আঁচনিবিলাকক দৰিদ্ৰ ৰেখা পৰিয়ালবিলাকক দিয়া আঁচনিবিলাকক BPL ফেমিলি এইবিলাকক দিয়া আঁচনিবিলাকক যাতে দুখীয়া পৰিয়ালবিলাকে যাতে পায় সেইবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত যাতে আৰু আমি বহুত দিনৰ পৰা আমি ডিমাণ্ড কৰি আহিছোঁ ৰাজনীতিক সমস্যা অট'নমাছ ষ্টেটৰ সমস্যা সেই সমস্যাৰ পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলং ইণ্টাৰষ্টেট বৰ্ডাৰ আৰু ইণ্টাৰ ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ সীমা সমস্যা আছে সেই কেতিয়াবা সেই সমস্যাবিলাক ওলাই আহে সেই গোটেইখিনি সমস্যাবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত যে কাৰ্বি আংলং ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ স্থায়ী শান্তি লগতে ডেভেলপমেণ্ট কামবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত যাতে আমাক আশীৰ্বাদ দিয়ে মৰম কৰে সহায়িত কৰে আগন্তুক নিৰ্বাচনত সকলোৱে আমাক আশীৰ্বাদ দিব সহায় কৰিব বুলি মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ